জিকাটো তো আমি নিশ্চিত আমি জিকিম। আমার এনডিএৰ প্ৰাৰ্থী UPPL দলৰ ফালৰ পৰা যাক আমি আগবঢ়াইছোঁ তেখেত আমাৰ চিল্ডিৰ বিধায়ক জয়ন্ত বসুমতাৰী ডাঙৰীয়া 100% জিকিব। আমাৰ বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTR একৰ্ড হোৱাৰ পিছত BTRৰ ৰাইজে যি শান্তি সম্প্ৰীতি বজাই ৰাখি অহা দিনত BTRটো আগুৱাই লৈ যোৱাৰ কাৰণে একে নাৱৰে যাত্ৰী হিচাপে কাম কৰিবলৈ যি ধৰণে আগবাঢ়ি আহিছে ইয়াৰ এটা ৰিজাল্টটো আমি কালি দেখিবলৈ পাম। আমি যিমান দূৰ জানো আৰু যিমান আমি আশা কৰিছোঁ মানে জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো একেলগে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্ব থাকি অহা দিনত BTRটো আগুৱাই লৈ যোৱাৰ কাৰণে কাম কৰিবলৈ তেখেতসকলে আগবাঢ়ি আহিছে। আৰু ইয়াৰ ৰিজাল্টটো অহাকালি যি আমি আজি প্ৰায় 1.5 মাহ ধৰি যি নিৰ্বাচনৰ প্ৰক্ৰিয়াটো ভাৰতবৰ্ষত চলি আছে 1 তাৰিখত শেষ হৈ গ'ল। অহা 4 তাৰিখত যি আমাৰ ভোট গণনাৰ যি দিন কাউণ্টিঙৰ যি দিন সেইদিনাখন এই 1 নং কোকৰাঝাৰ যি লোকসভা সমষ্টিত আমাৰ এনডিএৰ প্ৰাৰ্থী এটা UPPLৰ প্ৰতিচ্ছবিত তেখেতে খেলিছে। তেখেত জয়ন্ত বসুমতাৰী ডাঙৰীয়াই বিপুল ভোটৰ ব্যৱধানত জিকি যাব বুলি আমি আশা কৰিছোঁ। আৰু এই ৰিপৰ্টটো আমি বিভিন্ন চ'ৰ্চৰ পৰা আমি গম পাইছোঁ। আৰু বিভিন্ন ৰাজনৈতিক পাৰ্টীয়ে বিভিন্ন ধৰণে দাবী কৰিলেও আমি প্ৰায় এইটো নিশ্চিত বছেগৰ পৰা আৰম্ভ কৰি মুছলপুৰলৈকে 9টা যি LAC আছে 9টা LACতে প্ৰত্যেক LACতে আমি জিকি আছোঁ। আৰু এই জিকাৰ ফলটো আমি কালি পাম এইটো প্ৰায় নিশ্চিত। আৰু আমি ইয়াৰ কাৰণে আহ্বান জনাব বিচাৰিছোঁ যি ধৰণে ৰাইজে আমাক জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে ভোটদান কৰিছে এই ধৰণে যি BTRত একেলগে থাকি আগন্তুক দিনত BTRত এটা শান্তিৰ পৰিৱেশটো যাতে কোনো বাধা বিঘ্নি নহয় এইটো এটা ভালকৈ মানে গুৰুত্ব দি কালিৰ ৰিজাল্টৰ পিছত আমি আমাৰ বিভিন্ন এজেণ্ডাবিলাক আমি হাতত ল'ম তাত আমাক সমৰ্থন দিব বুলি আমি আশা কৰিছোঁ। ওদালগুৰিৰ ক্ষেত্ৰত কি ক'ব? ওদালগুৰিতো আমি জিকিম। এনডিএৰ প্ৰাৰ্থী হিচাপে দিলীপ শইকীয়া ডাঙৰীয়াই তাতো বিপুল ভোটত তেখেতে জয়যুক্ত হ'ব। প্ৰায় 4 লাখ ভোটত মানে ওদালগুৰিত তেখেতেও মানে ব্যৱধানত তেখেত জয়যুক্ত হ'ব। আমাৰ BTR পাৰ্টৰ পৰা যিমান আমাৰ 6টা LAC লেভেল আছে 6টা LAC এই 6টা LACতে যোৱাবাৰ যি ধৰণে ভোট পাইছিল মানে যোৱা 5 বছৰ আগত নিৰ্বাচনত দিলীপ শইকীয়া ডাঙৰীয়াই যি ধৰণে আমাৰ ভোটদান পাইছিল ভোট মানে পাইছিল তাতকৈ দুগুণ ভোটটো এইবাৰ তেখেতে পাব। তাৰ কাৰণটো হ'ল প্ৰমোদ বড়ো ডাঙৰীয়াক BTR ৰাইজে গ্ৰহণ কৰিছে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ কাম কাজত BTR ৰাইজে সন্তুষ্ট হৈছে। তাৰ কাৰণে ওদালগুৰি তামুলপুৰ মাছবাট টংলা ভেৰগাঁও যিমান আমাৰ LAC আছে সকলো LACৰ পৰাই মানে ভাল ভোটটো তেখেতে পাব। তো ইয়াৰ ওপৰত এটাই কথা মানে আজিৰ দিনত মানে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ ভাৰতৰ তৃতীয়বাৰ প্ৰধানমন্ত্ৰী বনোৱাৰ কাৰণে ভাৰতৰ প্ৰায় 80% মানে জনগাঁথনিয়ে বা জনগণে বা আমাৰ মানুহে তেখেতক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰিছে। এই গতিকে অসমৰ পৰা আৰম্ভ কৰি ৱেষ্ট বেংগলৰ পৰা আৰম্ভ কৰি বিহাৰ ৰাজস্থান যিমানে হওক সকলো ঠাইৰ পৰাই তেখেতক ভোটদান কৰিছে। আৰু আমাৰ BTR ৰাইজেও প্ৰমোদ বড়ো ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী মহোদয় আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীক চাই ভোটদান কৰিছে বুলি আমি ভাবিছোঁ। কোকৰাঝাৰত আমি কোনোবা এজন ব্যক্তিক টাৰ্গেট কৰি কোৱা নাই কিন্তু BPFক ৰাইজে ভোট দিয়া নাই। মুষ্টিমেয় তেখেতসকলৰ কেইজনমান ৱাৰ্কাৰসকলে তেখেতক ভোট দিছে নিদিয়া নহয় কিন্তু আজিৰ দিনত BPFটো এটা মানে কামত নলগা এটা দল নিচিনা হৈ আছে। গতিকে অহা দিনত BPF আৰু প্ৰায় মানে BPFৰ অস্তিত্ব নাইকিয়া হৈ যাব কালিৰ পিছত। আপোনালোকে চাব কালি মই এইটোৱে কৈছোঁ প্ৰথমতে কৈছোঁ BTRৰ সকলো জাতি জনগোষ্ঠীয়ে একেলগে প্ৰমোদ বড়ো ডাঙৰীয়াক সমৰ্থন কৰি ট্ৰেক্টৰ ছবিত ভোটদান কৰি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বনোৱাৰ কাৰণে আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়াক বিপুল ভোট দিছে। আৰু এই বিপুল ভোটৰ ব্যৱধানত ট্ৰেক্টৰ ছবিয়ে এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াই জিকি যাব এইটো প্ৰায় নিশ্চিত। থেংক ইউ। हायर सेकेन्डारि उथ्रिनाय फरायसाफोरनि थाखाय गोजोनथाव खौरां। BA सेथि सेमिस्टारनि थाखाय गोविन्द बसुमतारी कलेजाव मुं थिसननाया सोलिगासिनो। गिबि मुं थिसननाय 100 फरायसाफोरनि थाखाय स्पेशल अफार आरो गुबुन गुबुन रोखोमनि बेसेन नाङै क्लासनि खाबु होनानै मुं थिसननायनि हाबाफारिया गोविन्द बसुमतारी कलेजाव सोलिगासिनो। फरायसाफ्रा गावनि गोसो बायदि साबजेक्टफोरखौ सायख'नानै लानो हागोन। लोगोसे बेसिक कम्पिउटार क्लास, सेल्फ डिफेन्स, स्पोकन इंग्लिश क्लास बायदि खाबुफोरखौ फरायसाफ्रा बेसेन नाङाजासे लानो हागोन। बे कलेजाव गासैबो फरायसाफोरनि थाखाय फ्रि बासनि सार्भिसनि राहा आरो
बिजाब बाख्रिनिबो राहा दं। आरो बे खेबनिफ्राय भिउ सेन्टार अदेबानि एग्जाम सेन्टार महरै फरायसाफ्रा गबिन्द बसुमतारी कलेजावनो आनजाद होनो हागोन। गबिन्द बसुमतारी कलेजाव एसेल' बेसेनावनो मुं थिसननानै कलेजनि राहानि खाबुफोरखौ लानो हागोन। रोखायै मिथिनो थाखाय फारियै होनाय जानबुं नाम्बाराव कन्टेक्ट खालामनो हागोन।